পদার্পণ কৰাৰ কাৰণে নিৰক্ষৰ কবি হাবিলুদ্দিন ডাঙৰীয়াক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ বড়োলেণ্ডৰ আৰনাইৰে তেখেতক মই এতিয়া আদৰি জনালোঁ। তেখেতৰ ঘৰত আহিছিলোঁ। আমি এই ক্ষেত্ৰত আগ্ৰহ মহিলা ডাঙৰীয়াক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ বাইদেউ টিকেট দিয়াৰ বাবে মই বৰ সন্তুষ্ট হৈছোঁ আৰু মই এখেতৰ লগত এইবাৰৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আপোনালোকে চাব পাৰিব যে আক্তাৰা বাইদেউৰ লগত মই আছোঁ। BTCৰ ৰাইজৰ স্বাৰ্থে মই অলপ মাত মাতিম, আপোনালোকে চাব পাৰিব আৰু সকলো ৰাইজক আহ্বান জনাইছোঁ এইবাৰ আক্তাৰা বাইদেউৰ লগত জাতি ধৰ্ম নিৰ্বিশেষে দেশৰ স্বাৰ্থত সমষ্টিবাসীৰ স্বাৰ্থত মথনকুৰি সমষ্টিবাসীৰ স্বাৰ্থত আপোনালোকে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ হাতখন মজবুত কৰিব বুলি মই নিৰক্ষৰ কবি আবেদন ৰাখিছোঁ আৰু এই সমষ্টিত তেখেতে ভাল কাম কৰিব পাৰিব। এজন পুৰণা কৰ্মী হয়, বহুদিন ধৰি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লগত লাগি আছে। আশা কৰিছোঁ যে আপোনালোকে তেখেতৰ হাতটো এইবাৰ মজবুত কৰি দি আপোনালোকৰ সমষ্টিৰ উন্নয়ন তথা দেশৰ উন্নয়নৰ কাৰণে ৰাস্তা ঘাট স্কুল কলেজ বিভিন্ন উন্নয়নৰ খাতিৰে তেখেতৰ হাতখিনি মজবুত কৰিব বুলি মই আশা ৰাখি এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ।